তো সেই দোস্ত কেনেকৈ আছে আপোনালোকে আশা কৰিছোঁ ভালে আছে। মই আছোঁ বৰ্তমান হায়দৰাবাদ মই আৰু মোৰ ফ্ৰেণ্ডটো ঘূৰিবলৈ আহিছোঁ এতিয়া। এইটো চাওক আৰু মোৰ ফ্ৰেণ্ডটো কেনেকৈ কৰি আছে, একদম ফূৰ্তিত আছে মানে হায়দৰাবাদ আহি ইয়াতো বহুত ভাল লাগিছে। এইটো চাওক আৰু কেনেকৈ চশমা ইয়াৰ চুলিটো একবাৰ চাওক না কেনেকৈ লাগিছে ইয়াক। এইটো হ'ল বৰ্তমান চাৰমিনাৰৰ তলত আছোঁ আমি। এইটো চাৰমিনাৰ আপোনালোকে চাব পাৰিব ভালকৈ, বহুত ধুনীয়া লাগিছে। লেকিন চাৰিওফালে দেখাব বিচাৰিম আপোনালোকে আশা কৰিছোঁ। একো চিন্তা কৰিবলৈ নালাগে, চাৰিওফালে চাব পাৰিব আপোনালোকে। একদম মানুহ চাইছে না বৰ্তমান হায়দৰাবাদত চাৰমিনাৰৰ তলত মাৰ্কেট লাগে না, এই মাৰ্কেটত বহুত ধুনীয়া ধুনীয়া বস্তু পায়। এইটো কাৰণে চাৰমিনাৰটো হায়দৰাবাদ চাৰমিনাৰ বহুত ফেমাছ। এইটো কাৰণে মানুহৰ বহুত ভিৰ আছে এতিয়া বৰ্তমান। বতৰটো মজা আছে, আহিও বহুত ভাল লাগিছে। বহুত ধুনীয়া বতৰত আহিছোঁ আমি ঘূৰিবলৈ। কিছুমানেতো বৰষুণত আহে ইয়াত ঘূৰিবলৈ, বৰষুণত আহিলেতো ভাল নালাগে না। যি নহ'লেও আজি ভাল দিনতে আহিছোঁ আমি। বস্তু বাহিনী আপোনালোকে চাব পাৰিবনে নাই? এইটো চাওক, এইটো কি হয়? এইটো ছানগ্লাছ হয়, বহুত ধুনীয়া লাগিছে দূৰৰ পৰা। এইটো চাওক ভিউটো কেনেকা চাৰমিনাৰৰ। এইটো হ'ল চাৰমিনাৰ একদম মছজিদৰ য'ত মছজিদটো আছে নহয়, এই মছজিদৰ পৰা চাৰমিনাৰটো ভিডিঅ' কৰা হৈছে। এইটো চাইডে মছজিদটো দেখা পাব আপোনালোকে। এইটো আপোনালোকে মছজিদটো দেখা পাই আছে না এতিয়া। চাৰমিনাৰ মছজিদত আহিলে আপোনালোকে বহুত ধুনীয়া লাগিব। এবাৰ আহি চাব, ফিলিংছটো ল'ব, হায়দৰাবাদৰ ফিলিংছটো ল'ব। এবাৰ ফিলিংছটো ল'বলৈ চেষ্টা কৰিব আপোনালোকে। সি আৰু চাগে সিহঁতে ফটো মাৰাত ব্যস্ত বৰ্তমান, বহুত ফটো ক্লিক কৰা হৈ আছে। যি নহ'লেও ভাল লাগিছে আহি কিনে, বহুত ঘূৰিলোঁ আৰু ঘূৰিম আৰু আপোনালোকক দেখাম। আপোনালোকেও চাব পাৰিব। আপোনালোকে ইউটিউবৰ পৰা চাই আছে যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অল প্ৰেছ সিলেক্ট কৰি দিব। আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব, আশা কৰিছোঁ। চাই আছে এই মছজিদৰ সন্মুখত ছোৱালী ল'ৰা চব মানুহ আহিব পাৰে, লেকিন য'ত ত'ত মছজিদত ছোৱালী মানুহ সোমাব নোৱাৰে। লেকিন এই হায়দৰাবাদত চাৰমিনাৰৰ মছজিদটো আছে য'ত, এই মছজিদটোৰ ভিতৰত সোমাব নোৱাৰে ছোৱালীবিলাক, লেকিন বাহিৰৰ পৰা ফটো ক্লিক কৰি যাব পাৰে। চাৰমিনাৰৰ তলত আৰু এটা বস্তু ফেমাছ, এই পাৰ চৰাইৰ ওচৰত একদম বহুত ইয়াত লাখ লাখ পাৰ আছে। এতিয়ালৈকে চব অহা নাই, এই 2-4টা আহিছে আৰু। এইটো মোৰ ফ্ৰেণ্ডটো দি আছে, তাক খানা দি আছে খাবলৈ। এতিয়া আমি ওলাই আছোঁ চাৰমিনাৰ মছজিদৰ পৰা। গৈ আছোঁ আৰু।